মানে নকৰিবলগীয়াবিলাক কৰে, নিপিন্ধিবলগীয়াবিলাক কালৰো কাল বিপৰীত কাল টিকটকত হিজাৰেমি কৰি থকা মাইকীসকলক আজি ফালিম গাল। নমস্কাৰ বন্ধুসকল, আপোনালোকক পহিলা আমাৰ চেনেলত স্বাগতম জনাইছোঁ। আজি আপোনালোকৰ আগত ক'বলৈ গৈ আছোঁ কেইটামান হিজিৰামি টিকটকাৰ বিষয়ে, যিকেইজনে হাগিবৰ যাওঁতেনে মুতিব যাওঁতেনেও এটা টিকটক বনালে হেনো তেখেতৰ লোকে ভালকৈ মুতিব আৰু হাগিব পাৰে। ব'লক তেনেহ'লে পলম নকৰি আজিৰ এই ভিডিঅ'টো আৰম্ভ কৰোঁ। জয় শ্ৰীৰাম। মোৰ চকুৰ আগৰ পৰা আঁতৰ হ। এনেই বহি নাচনি তাতে আকৌ পানী হাগনি। বোলো বাইদেৱে যিটো সময়ত হৰিনাম ল'ব লাগে সেইটো সময়ত আকৌ টিকটকত এইবিলাক কিহৰ অৱদামী। বাইদেউ এক্সপিৰিয়েঞ্চ দেখি মোৰ এনেকুৱাই লাগে যেন হিন্দী ফিল্মত যদি বাইদেৱে শ্বুটিং কৰিলেহেঁতেন কি শিল্পা শক্তি, চনী লিয়নিৰ জেকলিনে পাত্তা পালেহেঁতেন বাইদেউৰ লগত। ব'লক তেনেহ'লে আজি আমি এজন হিজিৰামি টিকটকাৰক চাই লওঁ। लवडी नाम आहे त्याला, लवडी। আঁতৰ হ মোৰ চকুৰ আগৰ পৰা আঁতৰ হ। মই এই পৃথিৱী উলিয়াই গ'লে বহু ঠাই গ'লো, কিন্তু এনেকুৱা দাড়ি থকা মাইকী আজিয়ে প্ৰথম দেখিলো। এই বাইদেউজনীক দেখিলে, বাইদেউ নহয় ভিন্দটোক, ভিন্দ নহয় জেঠা, কিবাটোক দেখিলে এনেকুৱা যেন লাগে তেওঁ যেন হিন্দী ফিল্মৰ আগৰ হিৰ'ইন আছিলে। থুত। নমস্কাৰ বন্ধুসকল, যদিহে মোৰ ভিডিঅ'টো চাই জীৱনৰ অকণমান হ'লেও আনন্দ উপভোগ কৰিলে তেনেহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰক, কাৰণ মন্দিৰলৈ সোমাই আহোঁতে সদায় চেণ্ডেলযোৰ খুলি আহিব লাগে বুলি এষাৰ কথা আছে। ব'লক তেনেহ'লে আজিৰ এই ভিডিঅ'টো ইমানতে পৰিসমাপ্তি ঘটাই অন্য এটা ভিডিঅ' লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ দিলোঁ বাই।